মৰ্নিং গাইজ আহি গ'লোঁ আৰু এটা নতুন ব্লগৰ সৈতে আজি এতিয়া গৈ আছোঁ পথাৰৰ ফালে পথাৰত যাই কিনে আপোনালোক দেখাম আৰু কালি আমি এইটো ঘৰতে ব্লগবিলাক কৰিছিলোঁ কালিৰ মানে লাষ্ট ব্লগত মই ইয়াতে কৰিছিলোঁ আজি গৈ আছোঁ পথাৰত টিকুলিৰ লগত এটা মজা বস্তু দেখাবলৈ মানে এটা মোৰ দেখাই আছোঁ ৰ'ব এইখন চাওকচোন মোৰ পুৰা ইয়াতে আমাৰ ঘৰৰ কাষতে মাই গড চাওক পথাৰখন চাৰিওফালে মাজৰেতো ৰাস্তা আৰু চাৰিওফালে পথাৰ বা মজা ধুনীয়া লাগিছে ৰে পথাৰখন আহি পালোঁ মাথাউৰি এই চাৰিওফালে চাওক গোটেই সেউজীয়া পথাৰ আৰু আমি আহি পালোঁ মাথাউৰিত আৰু আগত আছে মানে নদী এইখন পূৰা নদীখন ক'ৰ পৰা বা আহিছে মই ভালকৈ নাজানো সেইকাৰণে নকওঁ আৰু কিন্তু এইখন নদীত মানে আমি আগতে বহুত সৰু থাকোঁতে আৰু আমি আগতে বহুত গা চা ধুইছে এয়া পথাৰৰ মাজত যে এইখন দেখিছে এইটো হ'ল বাৰগোপাল থান তো গাইছ মই আহি কিনে পথাৰৰ পৰা গা ধুই ল'লোঁ এতিয়া মই যাম মামীৰ লগত এটা কালী মন্দিৰটোৰ অলপ ৰহস্য আছে মই সেইখিনি আপোনালোকক ক'ম নিশ্চয় আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো মই দেখাই আছোঁ গোটেইখিনি ওলাই আহিলোঁ মন্দিৰৰ বুলি এতিয়া যাই আছোঁ কালী মন্দিৰত পূজা কৰি কিনে আহি পালোঁ আৰু এতিয়া মই তেতিয়া যে দেখাইছিলোঁ পুখুৰীটো সেই পুখুৰীটোত মানে য'ত মই গ'লোঁ মন্দিৰটো সেই তাৰে যোনটো মন্দিৰ মই যোনটো এতিয়া ডিছপ্লেত দেখাম সেই মানে পাথৰৰ যোনটো মূৰ্তি সেই মূৰ্তিটো সপোনত দেখাইছিল দাদা এজনক আৰু সেই দাদাজনে ৰাতি গৈ সেইটো লৈ আহি কিনে তেওঁৰ ঘৰত স্থাপন কৰিছে সেইবাবে তাতে এতিয়া মানুহ মন্দিৰটো বনাই কিনে এতিয়া সেৱা চেৱা কৰে সেইটো কাৰণে আমি তাতে গ'লোঁ এবাৰ চাবৰ বাবে আহি পালোঁ এতিয়া ঘৰ এতিয়া মই ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু নতুন যদি ছাবস্ক্ৰাইব কৰিব লগ পাম নতুন ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই বাই